Hello everyone, কি খবৰ সকলোৰে আশা কৰো সকলোৰে ভাল এটি নতুন ভিডিঅ'ৰ সৈতে মৰ্নিংকে আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু পকা মিঠৈ বাটি বাটি আপোনালোকক স্বাগতম জনাইছো যিহেতু কাইলৈ আছে নাম কীৰ্তন তো হেয়া আগতীয়াকৈ আগদিনাখন আমি গোটেইবিলাক লগ লাগি পকা মিঠৈ বাটি আছো যিহেতু পকা মিঠৈ নাম কীৰ্তনৰ মেইন হয় আৰু সেইবাবে একেদিনাখনে বহুত বেছি পকা মিঠৈ বাটিব পৰা নাযায় সেইবাবে আজি 1000 মান বাটি থৈ দিয়া হ'ব আৰু কাইলৈ 1000 মান বটা হ'ব যিহেতু কেইবাখনো গাঁৱৰ মানুহ আহিব আৰু হে তেনেকৈ আৰু আগদিনাখনৰ পৰিৱেশটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিছো তাৰ পিছত নাম কীৰ্তনত কি কৰিলো কেনেকৈ আমাৰ নাম কীৰ্তন হয় তাৰে অকনমান স্মৃতি হিচাপে ধৰি ৰাখিবলৈ ভিডিঅ'টি কৰি ৰাখিলো আপোনালোকে ভিডিঅ'টি শেষলৈকে চাই থাকিব নাম কীৰ্তনটো খুৰাহঁতৰ ঘৰতে পতা হৈছে গোটেইবিলাক লগ লাগি যিহেতু 5 বছৰ মূৰে মূৰে আমাৰ এনেকৈ নাম কীৰ্তন পতা হয় আৰু যিহেতু ঘাই ঘৰতে পতা হয় আমি সৰুৰ পৰা সেইখন ঘৰতে এইটা যিখন ঘৰত পকা মিঠৈ বাটি থকা আপোনালোকে দেখিছে সেইখন ঘৰতে আমি আছিলোঁ আমি এতিয়া বেলেগ হৈ দুটামান ঘৰ পাৰ হ'লে আমাৰ ঘৰটো পায় আৰু তেনেকৈ গোটেইকেইটা ককাই ভাই লগ লাগি এনেকৈ নাম কীৰ্তনটো আয়োজন কৰা হৈছে আৰু এইটো পৰম্পৰা যিহেতু আমাৰ 5 বছৰ মূৰে মূৰে পতা হয় আৰু 5 বছৰৰ মূৰত পাতিবলৈ যেতিয়া হৈছিলে তেতিয়াই দেউতাৰ বৰমাকজনী ঢুকাল সেইবাবে মানে মোৰ আইতা ঢুকাল তো তেনেকৈ 5 বছৰ পাছত সকামটো পতা নহ'ল এতিয়া 7 বছৰত ভৰি দিছে আৰু এইবাৰ নাম কীৰ্তন এনেকৈ কৰিব লৈছে আপোনালোকক তাৰে অকনমান ভিডিঅ' কৰি ৰাখি দেখাইছোঁ লগতে মোৰ স্মৃতি হিচাপেও ৰৈ যাব তো সেয়া আৰু ভিডিঅ'টি আপোনালোকে শেষলৈকে চাই থাকক কিমানখিনি পাৰোঁ আপোনালোকক দেখাই থাকিম আমাৰ নাম কীৰ্তন যিহেতু ৰাতি পতা হয় আৰু ৰাতি এতিয়া বাজিছে 9:30 মান বাজিছে আৰু নাম ল'বলৈ আৰম্ভ কৰিব আৰু সেয়েহে এতিয়া গোটেই ঘৰৰ মানুহখিনি সেৱা ল'বলৈ লৈছোঁ ফাৰ্ষ্ট সেৱাটো আৰু সেই তেনেকৈ আৰু শৰাই সজাই কৰি হৈ গ'ল আমি সেৱা কৰাৰ পাছতেই নাম লোৱা হ'ব তাৰ পাছতে 12 মান বজাতে জলপান দিয়া হ'ব কোমল চাউলৰ জলপান আৰু তাৰ পিছত আকৌ নাম ল'ব তাৰ 1 ঘণ্টা মানৰ পাছতে এনেকৈ নাম লৈ মেলি সামৰিব ভিডিঅ'টি আপোনালোকে শেষলৈকে চাই থাকক বাহিৰত নাম লৈ আছে আৰু এফালে আমাৰ জলপান খাবলৈ দি আছে আৰু ভকতসকলেও নাম লোৱাৰ মাজতে এনেকৈ জলপান খাই লয় তাৰপিছত আকৌ নাম লোৱা আৰম্ভ কৰে তাৰপিছত তেনেকৈ সমাপ্তি কৰে আৰু এনেকৈ জলপান খোৱাৰ পাছত এনেকৈ ভকতসকলে নাম লৈ আছে আৰু এনেকৈ আৰু 1 ঘণ্টামান নাম লোৱাৰ পাছতে 3টা মান বজাত শৰাই এখন ভঙা আৰম্ভ কৰে মানে শৰাই প্ৰসাদ বিতৰণৰ আৰম্ভ কৰে তো তেনেকৈ আৰু নাম কীৰ্তনটো ধুনীয়াকৈ হৈ গ'ল তাৰপিছত ৰাতিপুৱালৈ ভোজ আছে ৰাতি কিমানখিনি পাৰোঁ নাজানো বহুত বেছি টোপনি ধৰি আছে টোপনি খতি সেয়েহে যিকণ পাৰিছোঁ সেইকণকে ভিডিঅ' কৰি ৰাখিবলৈ চেষ্টা কৰিছোঁ